নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মাঘ বিহু উপলক্ষে আমাৰ গাঁৱত আমি আয়োজন কৰিছোঁ উপহাৰ কুপনৰ খেল আৰু টেকেলি ভঙা খেল। আহকচোন চাওঁ। আৰু আজি আমাৰ উপহাৰ কুপনৰ খেলখনৰ পুৰস্কাৰসমূহ হৈছে ছাগলী মাংস, হাঁহ, মুৰ্গী, ব্ৰইলাৰ, ৰৌ মাছ, কণী, মিঠৈ, বৰা চাউল, জহা চাউল ইত্যাদি আৰু বহুতো আছে। আৰু এই 4টা বৈয়ামতেই আছে সংখ্যাৰ টুকুৰাবোৰ, য'ৰ পৰা হ'ব ভাগ্য নিৰ্ণয়। খেলৰ নিয়মাৱলীসমূহ এনেধৰণৰ হ'ব। এটা উইকেটত এটাহে পুৰস্কাৰ দিয়া হ'ব আৰু আছে। গতিকে আমি এককৰ ঘৰৰ পৰাহে আমি সংখ্যাবিলাক বৰ্ডত লিখিবলৈ আমাৰ নিকটজনক অনুৰোধ জনাইছোঁ। যিটো পুৰস্কাৰ আছে সেই পুৰস্কাৰটোৰ কাৰণে আমি খেলটো আৰম্ভ কৰিছোঁ। এতিয়া 3 নম্বৰ পাইছে ৰাজেশ। পুৰস্কাৰসমূহ সৰুৰ পৰা ডাঙৰলৈ যাব, এইটো কথা ঘোষণা কৰা হৈছে। লাগিছে না? কি নাম তোমাৰ? কি নাম? মনীন্দ্ৰ ডেকাকেই পুৰস্কাৰটো আমি অৰ্পণ কৰিম। এটা ভাত পালি, জোখৰ ভাত পালি। এয়া মিঠাতেল এটা জোখৰ হাত যাব নি? পুৰস্কাৰ বিতৰণ কৰিব মুখৰানন্দ ডেকা। বৰা চাউল 2 কেজি, বৰা চাউল 2 কেজি পাই গ'ল। বৰা চাউল পাই গ'লি, বৰা চাউল পাই গ'লি। ইতিমধ্যে সম্পন্ন হৈছে। অৰ্থাৎ তুলতুল ডেকাই পুৰস্কাৰটো বিতৰণ কৰিব। কোনে পালে কণী? কণী এক পাত্তা। দেখা দিয়ে মাছটো বহুত ডাঙৰ মাছ। ৰৌ মাছ পাই গ'লে। এই মাছটো তোমালোকে ফিচাৰীৰ পৰা আমি মেলে মাৰি লৈ আহিছিলোঁ দেই। তোমালোকৰ পিছফালে থকা ফিচাৰীটোৰ পৰা তোমাৰ ভাগ্যতে লাগিছে। এই মোলা দিব দিয়ক। পুৰস্কাৰটো বিতৰণ কৰিব আমাৰ সংঘৰ সভাপতি মুকুল ডেকাৰক। এটি প্ৰকাণ্ড এই মাছটো বেছি টান হোৱা নাছিল, বিউটিপালাৰ পৰা ওলাই আহিছিলহে। নহয়, এইটো সোনকালে লৈ যা, কাটা নহ'লে গোন্ধাব। এই নাম্বাৰটো তোমাৰ ভাগ্যত লাগি গ'ল। ক্ষীৰত দেখা এটা ব্ৰইলাৰ পাই গৈছে। ক্ষীৰত দেখাত লটাৰী টিকেট খেলৰ আয়োজন কৰিছে। দুটা পুৰস্কাৰ আছে। এই দুটা পুৰস্কাৰ আমি ৰাজহুৱাকৈ টিকেটসমূহ চাব লাগিম। এতিয়া এই প্ৰকাণ্ড মতা মুৰ্গীটো আমি বিতৰণ কৰিবলৈ লৈছোঁ। এটা দুটা হাত চাব বিতৰণ কৰিব মহাৰানন্দ ডেকা। আমাৰ ইয়াৰ সংঘৰ সভাপতি হাঁহযোৰ পাই গ'ল। আমিহে খাম, কিন্তু আপুনি খাব নোৱাৰিব কিন্তু। এই মাইনাই ছাগলী মাংস পাই গ'ল। আমাৰ মাইনাই ছাগলী মাংস পাই গ'ল। হাতলে দিয়া মাইনাই ছাগলী মাংস পাই গ'ল। নামটো কোৱা, তোমাৰ নামটো কোৱা। পাখি বৰদলৈ। এই মাংস পাই গ'লা, ছাগলী মাংস 2 কেজি। আমি খাব গৈ আছোঁ হা।